মানুহে কয় পইচা থাকিলেহে কিবা এটা কৰিম, আৰু পইচাই কয় কিবা এটা কৰিলে মই তোমাৰ ওচৰলৈ আহিম। জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়ে জয়লাভ নকৰে, কেতিয়াবা কেতিয়াবা সেইজনে জয়লাভ কৰে যিজনে ভাবে মই জয় হ'ব পাৰিম। তোমাৰ জীৱনত যিমানে সমস্যা আহিব সিমানে তুমি সফলতা পাই গৈ থাকিবা, কাৰণ সকলো সমস্যাৰ লগত এটা সুযোগ লৈ আহে। কেৱল পইচাৰ পিছত দৌৰিলেই মহান ব্যক্তি হৈ নাযায়। মহান ব্যক্তি হ'বলৈ হ'লে ডাঙৰ সপোন দেখিব লাগিব। জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰা। নিজে ৰাস্তা নিজে তৈয়াৰ কৰি ল'ব পাৰিবা। পাতৰৰ দৰে নহ'বা আনক উজ্জতি খুৱাবলৈ। সফলতা এদিনত পোৱা নাযায়, কিন্তু চেষ্টা কৰি থাকিলে এদিন নহয় এদিন নিশ্চয় পোৱা যায়। বহুতে তোমাক দেখুৱাব এই পৃথিৱীখন কিমান সুন্দৰ, খুব কম সংখ্যকে তোমাক দেখুৱাব এই পৃথিৱীত তুমি কিমান সুন্দৰ। যদি কাৰোবাক উপকাৰ কৰিব নোৱাৰে তেন্তে কাৰো অপকাৰ কৰিবলৈ চেষ্টাও নকৰিব। কাৰো পৰা একো আশা নকৰিবা। জীৱন যুঁজত নিজৰ ওপৰত ভৰসা ৰাখি আগবাঢ়ি যোৱা। কাৰোবাক সহায় কৰিবলৈ টকাৰ নহয়, ভাল মনৰহে প্ৰয়োজন। কষ্ট মানুহৰ জীৱনত সদায় নাথাকে, কিন্তু কষ্টৰ সময়ত আনে কৰা ব্যৱহাৰবোৰ চিৰজীৱন মনত থাকি যায়। টকাই কেৱল অহংকাৰ আনিব পাৰে, সুখ আৰু সন্মান কেতিয়াও আনিব নোৱাৰে। জীৱনত এনে এজন মানুহ থকাটো খুবেই প্ৰয়োজন, যাক হৃদয়ৰ কথাবোৰ ক'বলৈ শব্দৰ প্ৰয়োজন নহয়। জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক হৈছে সময়, যিয়ে ক্ষণে ক্ষণে শিক্ষা দি যায়। এই পৃথিৱীত মানুহে কৰিব নোৱাৰা একো নাই। কোনোবাই চেষ্টা নকৰে আৰু কোনোবাই চেষ্টা কৰে, আৰু যিয়ে চেষ্টা কৰে এদিন নহয় এদিন সফলতা অৰ্জন কৰে। আপোনাৰ যিমান ডাঙৰ সপোন হ'ব, আপুনি সিমানে বেছি সমস্যাৰ সন্মুখীন হ'ব, আৰু যেতিয়া সমস্যা সমাধান কৰিব পাৰিব তেতিয়া আপোনাৰ ডাঙৰ সপোনবোৰ পূৰ হ'ব। আপুনি যদি শুদ্ধ তেন্তে বাৰে বাৰে প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই। লাহেকৈ থাকক, সময়ে এদিন সকলোকে প্ৰমাণ দি দিব। অহংকাৰ ৰূপৰ ওপৰত নহয়, গুণৰ ওপৰত কৰাহে উচিত। আমি যদি বিচাৰোঁ তেন্তে আমাৰ আত্মবিশ্বাস, কঠিন পৰিশ্ৰমেৰে আমাৰ ভাগ্য লিখিব পাৰোঁ। কিন্তু যদি আমাৰ ভাগ্য আমি লিখিবলৈ নিবিচাৰি হাত সাৱটি বহি থাকোঁ, তেতিয়া পৰিস্থিতিয়ে আমাৰ ভাগ্য লিখি দিয়ে। সপোন এইটো নহয় যি আমাৰ টোপনিত আহে, সপোন এইটোৱে যি আমাক টোপনি আহিব নিদিয়ে। ভৰসা নিজৰ ওপৰত ৰাখিলে শক্তি বাঢ়ে, আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বলতা বাঢ়ে।